আমাৰ উৰখাওদা মিটিঙলৈকে গ'ল আমাৰ বড়ো সমাজৰ মাজত বিশেষকৈ মহিলাসকলৰ মাজত কাপোৰ বোৱাৰ এটা বিৰাট ডাঙৰ সংস্কৃতি আছে। ইমান ধুনীয়া আৰনাই, ইমান ধুনীয়া দখনা, ইমান ধুনীয়া কাপোৰৰ কাম হয়। কিন্তু এই কাপোৰৰ কামবিলাকক আমি ক'ত বিক্ৰী কৰিম? কাপোৰ বনাও, আমিতো দাম নাপাওঁ। এইবাৰ আমাৰ চৰকাৰে এটা আঁচনি লৈছে যে আমি আমাৰ গাঁৱত যি দখনা আৰু গামোচা হ'ব, গাঁৱত যিখিনি বিক্ৰী হ'ব বা আৰনাই হ'ব, গাঁৱত যি বিক্ৰী হ'ব, যিখিনি বিক্ৰী নহয় 100 কোটি টকাৰে চৰকাৰে আৰনাই আৰু গামোচা কিনিব, যাতে ৰাইজে উচিত মূল্য পাব পাৰে। আৰু আপোনালোকৰ ইয়াত যাতে খুব ধুনীয়াকৈ হেণ্ডলুমৰ কাম হ'ব পাৰে, তাৰ বাবে মই প্ৰমোদ বড়ো ডাঙৰীয়াই জাগাটো ঠিক কৰিব। ভবানীপুৰ সমষ্টিৰ বিটিআৰৰ পাৰ্টত মই 15 কোটি টকাৰে আপোনালোকক এটা হেণ্ডলুম প্ৰডাকশ্যন চেণ্টাৰ এটা আমাৰ ইয়াৰ মহিলাসকলক বনাই দিম, যাতে সুন্দৰকৈ আপোনালোকে ইয়াতে হেণ্ডলুমৰ কাম কৰিব পাৰে।